हेलो फ्रेंड्स, स्वागतम जनाइছোঁ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি মই বহুত দিনৰ মূৰত এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে চাব আৰু ভাল পাব। এই ভিডিঅ'টো আচলতে অকণমান বেলেগ, থাম্বনেইল চাই নিশ্চয় গম পাইছেই মই ভিডিঅ'টো কিহৰ বিষয়ে কৰিব লৈছোঁ। মোৰ মানে ফ্ৰেণ্ড এজনী বহুত কৈ আছিলে যে তই তোৰ হোমটোৰ দিবি, তহঁতৰ ঘৰটো দেখুৱাবি এবাৰ। চ' মই ভাবিলোঁ আজি তাকেই কৰা যাওক। গতিকে ব'লকচোন মই ঘৰটো চাওঁ। এতিয়া মই বাহিৰতে আছোঁ, গতিকে বাহিৰৰ পৰা ভিতৰলৈ যাম। আহিলোঁ, ইয়াত এখন গ্ৰিল আছে। তাৰে পিছত মই আহি গ'লোঁ। ইয়াত গ্ৰিল এখন আছে, গ্ৰিলখন খুলিলোঁ। ইয়াতে আছে আমাৰ শ্বু কেবিনেট আৰু এইখন আমাৰ মেইন ড'ৰ। চ' এইটো হ'ল আমাৰ ড্ৰয়িং ৰুম। এতিয়া ঘৰটো তেনেই খালী খালী হৈ আছে, কাৰণ এতিয়া ঘৰত বাচ্ছা আছে আৰু গতিকে বেছি একো এনেকুৱা বস্তু ৰখা নাই। এইটো হ'ল আমাৰ ড্ৰয়িং ৰুম আৰু এইফালে আছে আমাৰ ডাইনিং ৰুম। এইটো ডাইনিং ৰুম একেলগেই আছে। ইয়াতে বেচিন এটা আছে আৰু বেচিনৰ কাষতে সৰু সুৰা বস্তু থোৱা এটা সৰুকৈ কেবিনেট এটা আছে। এইফালে খিৰিকীৰ পৰা ৰাস্তাটো দেখা পায়। এইফালে বহুত ধুনীয়া ধুনীয়া বতাহ আহি থাকে, খুব ভাল লাগে এইখিনি থিয় হৈ। এফালেও এখন খিৰিকী আছে আৰু এইটোৱে ইয়াৰ পৰা সেইখন ড্ৰয়িং ৰুমৰ চোফাখন এনেকৈ দেখি ঘৰটো তেনেই খালী হৈ আছে। এবাৰ যাওঁ আমাৰ কিটচেনলৈ, ব'লক। এইটো হ'ল আমাৰ কিটচেন। এইফালে ফ্ৰিজটো আছে আৰু এটা সৰু কেবিনেট এটা আছে য'ত কিছুমান সৰু সৰু বস্তু ৰাখিছোঁ, আলু পিঁয়াজ জাতীয়। তাৰপিছত এইফালে আমাৰ মাইক্ৰ'ৱেভ আৰু বাকী এয়া হ'ল কিটচেন। কেবিনেটবোৰ আছেহে, কিন্তু কেবিনেটবোৰ মোৰ গোটেই খালী খালীয়ে হৈ আছে, নহ'লে বাচ্ছাই চব বস্তু উলিয়ায়। সেইকাৰণে মই চব ওপৰতে ৰাখিছোঁ বেছিভাগ বস্তু। একদম লাগাখিনিহে আছে আৰু কিটচেনত। এইবাৰ ব'লকচোন এফালে যাওঁ। এইখন এখন সৰু বেলকনি নহয়, এখন পিছে অকণমান ডাঙৰ বেলকনি। ইয়াতে কাপোৰ চাপোৰ মেলা যায়, এতিয়াও কাপোৰ মেলি আছে। ইয়াতে বহুত ধুনীয়া বতাহ আহে। এইখিনিত যদি থিয় হওঁ, ভিতৰত একদম ফেনৰ দৰকাৰেই নাই। এতিয়া বাৰু কাপোৰ চাপোৰ মেলা আছে, সেইটো কাৰণে আৰু এয়া চাওকচোন, ভিউটো ইমান ধুনীয়া নহয়নে? এইফালে যাওঁগৈ ব'লক। এতিয়াও বতাহ আহিয়ে আছে, চাওকচোন আপোনালোকে। ইয়াত এনি টাইম বতাহ থাকে। চাওকচোন কিমান গছ গছনি আছে পিছফালে, বহুত ধুনীয়া লাগে এইখিনি থিয় হৈ থাকি। এবাৰ বাকী ৰুমবোৰ চাওঁ ব'লক। এই ড্ৰয়িং ৰুমৰ লগতে ইয়াত এটা ৱাছৰুম আছে। ৱাছৰুমটো নেদেখুৱাওঁ বাৰু। এইফালে কৰিডৰ আৰু আমাৰ বাকী ৰুমবোৰ আছে। এইটো এটা কেবিনেট য'ত সৰু সুৰা বস্তু কিছুমান আছে, থৈ দিছোঁ। আৰু এইটো জবা ফুল এডাল ৰাখি থৈ দিছোঁ, মানে শিপা আহিবলৈ দিছোঁ। এনেকৈ পানী বটলত থৈ দিছোঁ, আহেনে নাই নাজানো বাৰু, থৈছোঁ আৰু। এইটো এটা ৰুম। ইয়াতে জাষ্ট এখন বিচনা আছে আৰু এনেই কাপোৰ মেলা সৰুকৈ আলনা এডাল আছে। আৰু ইয়াতে বাচ্ছাৰ খেলনাবোৰ এনেকৈ ভৰাই থৈ দিছোঁ। সৰুতে সি এইখন কটখন ব্যৱহাৰ কৰিছিলে, এতিয়া নকৰে, এনেকৈয়ে থৈ দিছোঁ। আৰু সেই কেবিনেটত সৰু সুৰা বস্তু কিছুমান আছে। এইফালে খিৰিকী। তাৰপিছত এইফালে আৰু এটা ৰুম আছে। এইটো ৰুমত একোৱেই নাই, একেবাৰে খালী ৰুম। এইটো একেবাৰে খালী, মানে ৰুমটো অনবৰতে বন্ধই হৈ থাকে। সেইকাৰণে মই পৰ্দাও মেলি দিয়া নাছিলোঁ। পৰ্দা মেলি দিলে ৰ'দ আহিব, পৰ্দাও মেলি দিয়া নাছিলোঁ। ইয়াতে জাষ্ট বাচ্ছাৰ কাৰণে এখন ABCD চাৰ্ট এখন আছে আৰু বাকী গোটেই ৰুমটোত একোৱেই নাই। সেইখন দৰ্জা যে দেখিছে, তাত ৱাছৰুম আছে। তাৰপিছত এয়া আকৌ কৰিডৰ। তাৰপিছত এইটো হ'ল আমাৰ গেষ্ট ৰুম। এইটো ৱাছৰুম আৰু এইফালে এটা আলমাৰি এটা আছে। গেষ্টৰ নহয় বাৰু, আমাৰেই নিজৰে বস্তু আছে, কাৰণ গেষ্টৰো সদায় নাথাকে। তাৰপিছত এইফালে বিচনা এখন আছে, সৰু এটা কেবিনেট এটা আছে, বেডছাইড টেবুল। তাৰে পিছত এখন ড্ৰেছিং টেবুল। মানে ঘৰটো খালীয়ে হৈ আছে। আপোনালোকৰ ৰুমটো এবাৰ বাহিৰৰ পৰা গোটেইটো দেখালে গম পাব, তেনেই খালী হৈ আছে ঘৰটো, একোৱেই নাই। একেবাৰে মানে যোনখিনি বস্তু নহ'লে নহয়, মই অকল সেইখিনি বস্তুহে থৈছোঁ। তাৰপিছত এইটো আমাৰ গোঁসাই ঘৰ।
ইয়াতো বাচ্চাৰ কাৰণে এইখন গ্ৰিলখন লগাবলগীয়া হৈছে, নহ'লে সি চব বস্তু উঠাই আনিছিলে আগতে। বাহিৰৰ পৰাই দেখুৱাওঁ, এইটো আমাৰ গোসাঁই ঘৰ। এতিয়াও চাকি জ্বলিয়ে আছে ৰাতিপুৱা দিয়া। ইয়াতে ধুনীয়াকৈ এইখন পাৰ্টিশ্যনত গণেশ আৰু ওম আৰু সেনেকৈ কৰি দিয়া গৈছে। তাৰে পিছত এইটো হ'ল আমাৰ মাষ্টাৰ বেডৰুম। ইয়াতেও বেলেগ একো নাই, বিচনাখন আছে, তাৰপিছত এইফালে টিভি কেবিনেট, তাৰপিছত এইফালে বহাকৈ বিন বেগ এটা ৰাখিছোঁ। এয়া আমাৰ বিয়াৰ ফটো। সেইফালে আমাৰ ৱাছৰুম আছে, সেই দৰ্জাখন আমাৰ ৱাছৰুমৰ। এফালে খিৰিকী আছে, সেইখন আনচাৰ ট্ৰাইচাইকেল। আৰু এইফালে এখন বেলকনি এখন আছে। বেলকনিত অলপ চলপ ফুল ৰুইছোঁ। গৰম দিনত বাৰু ফুলবোৰ ঠিকেই হয়, কিন্তু ঠাণ্ডা দিনত এইবোৰ অকণমানো ৰ'দ নপৰে, গতিকে মৰি যায়। বেছি নাই বাৰু, অকণমান ৰুইছোঁ। তাৰে পিছত আমাৰ বেডৰুমতে ইয়াতে এটা কেবিনেট মানে ক্ল'জেট এটা আছে। এইটো মোৰ ক্ল'জেট হয়, ইয়াতে দেখুৱাই দিম বাৰু। এইটো মোৰ ক্ল'জেট হয়। এইবোৰ গোটেই ৰুমটো বেছি ডাঙৰ ৰুম নহয়, সৰু হয়। মোৰ দুটা ছাইডত মোৰ ৱাৰ্ড্ৰববোৰ আছে। এয়াই আছিল মোৰ আজিৰ হোম টুৰ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে নিশ্চয় লাইক কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।